যিহেতু গৈ আছোঁ আমি এতিয়া বকলীয়া, তো লৈ যাওঁ আপোনালোকো বকলীয়া ঘাট। চাই থাকক বিন্দাছ ঘৰতে ঘূৰি ঘূৰি। কাৰ্বি জেগাটো চাওক, যিহেতু এতিয়া 4 লাইন হৈছে, ৰাস্তা বহুত ধুনীয়া হ'ল, তো যাবলৈও বহুত ভাল লগা হৈছে। তো গৈ আছোঁ আমি এতিয়া বকলীয়া। তো দেখুৱাইছোঁ আপোনালোকক, এইখন হ'ল ফুলনি বজাৰ পাম। তো অলপমান গ'লে আমি পাই যাম ফুলনি বজাৰ। তো এইখিনি অলপমান বেয়া আছে, যিহেতু বনাই হোৱা নাই এতিয়ালৈকে। তো অলপমান আধা জোপলতে বেয়া আছে, সেয়েহে মানে অকণমান এনেকুৱা ৰাস্তাটো। বলক আমি গৈ থাকোঁ। এইখনে হৈছে ফুলনি বজাৰ। এইফালে চাওক, গাড়ী এখন আহিছে, যি ধূলি উৰাই আহিছে, মানে আৰু ক'ব নোৱাৰোঁ। ইমান ধূলি, মানে এই চাইডটো এতিয়ালৈকে বনাই হোৱা নাই, গতিকে পুৰা ধূলি টমটম। উৰি বাবা চাওক, গাড়ীখন কেনেকৈ গুচি গ'ল, পুৰা ধূলি উৰুৱাই থৈ। তো যাব লাগিব ধূলি মাজে মাজে, একো নাই, তো গৈয়ে থাকিম আমি, গৈয়ে থাকিম। যিহেতু গৈ আছোঁ আমি বকলীয়া ঘাট টাউনলৈ, তো লৈ যাওঁ আপোনালোকে চাই থাকক বিন্দাছ বিন্দাছ। যিহেতু আমি গৈ আছোঁ, এতিয়া গৈ আছোঁ। এখন গাঁৱৰ ভিতৰলৈ সোমাই আহিলোঁ, যিহেতু গাঁৱৰ পৰিৱেশবোৰ বহুত ভাল লাগে। চাওক, এইফালে তামোল গছ, এইফালে নাৰিকল গছ, আৰু ঘৰৰ পদূলি মুখত কলগছ। তো যিহেতু চাই বহুত ভাল লাগে। তো চাৰিওফালে মানুহ, আৰু চাওক বাঁহৰ জেউৰা, কি ধুনীয়াকৈ কিনাৰে কিনাৰে বাঁহৰ জেউৰা দি ৰাখিছে। তো চাবলৈ কিবা এটা পৰিৱেশটো বৰ সুন্দৰ লাগে। তো সেয়েহে আপোনালোককো লৈ গৈছোঁ গাঁৱৰ ভিতৰত। আপুনি নিজে গৈ থকা যেন লাগিছেনে গাঁৱৰ ভিতৰলৈ? কি সুন্দৰ লাগে। মনত পৰিছেনে আপোনাৰ স্কুলত যোৱা চাইকেলৰ কেৰিয়াত?
সেইখনে হৈছে সৌৰাঘাট তিনিআলি। চাওক অলপমান পাছতে পাই গ'লোহি সোণপুৰা। আৰু সোণপুৰৰ কাষতে আছে এখন কলেজ, আৰু কলেজখনৰ নাম হৈছে ৰুকাচন কলেজ। এইখনে হৈছে ৰুকাচন কলেজ। ঘাটৰ পেট্ৰল পাম্প, যিহেতু পেট্ৰল পাম্পত আমি সোমালোঁ এতিয়া ডিজেল ল'বলৈ কাৰণে। তো দুখৰ কথা, যিহেতু আজি তেলেই নাই। তো গাইজ সোমাই গ'লোঁ আমি বকলীয়া ঘাট। তো চাওক ৰাস্তাটো কিন্তু আগৰ দৰে হৈ আছে, ইয়াত এতিয়ালৈকে অহা নাই ফ'ৰ লাইন। তো আহিব চাগে পিছতে। এতিয়া বৰ্তমান আগৰ